নমস্কাৰ বন্ধু বান্ধৱীসকল, মৌচুমীজ কিটচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে চেংমৰা শাকেৰে ৰন্ধা মাছৰ জোল। প্ৰথমতে কেৰাহীখনত তেল গৰমাই লৈ মাছখিনি নিমখ হালধি সানি ফ্ৰাই কৰি ল'ম। মাছখিনি ফ্ৰাই কৰা হৈ গৈছে। এতিয়া প্লেট এখনত মাছখিনি উঠাই ল'ম। এতিয়া মই বাকি থকা মাছখিনিও ফ্ৰাই কৰি ল'ম। মাছখিনি ভজা হৈ গৈছে। মাছ ভাজি ৰৈ যোৱা তেলখিনিতে মই পাঁচফোৰণ দিছোঁ, পিঁয়াজ দিছোঁ, কেঁচা জলকীয়া দিছোঁ। এতিয়া মই এইখিনি ভাজি ল'ম। এতিয়া মই ইয়াত আলুখিনি দিছোঁ। এতিয়া মই এইখিনি 2 মিনিটমান ভাজি ল'ম। এতিয়া মই ইয়াত শাকখিনি দি আকৌ ভালদৰে ভাজি ল'ম। এতিয়া মই ইয়াত নিমখ হালধি দি আকৌ 5 মিনিটমান ভাজি ল'ম। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। শাকখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াত প্ৰয়োজন মতে পানী দি ভালদৰে লৰাই দিম। শাকখিনি ধুনীয়াকৈ উতলি গৈছে। এতিয়া মই ইয়াত মাছখিনি দি আকৌ 10 মিনিটমান উতলিবলৈ দিম। দহ মিনিট হৈ গৈছে। এতিয়া মই এইখিনি আকৌ এবাৰ লৰাই দিম। চেংমৰা শাকেৰে ৰন্ধা মাছৰ জোল প্ৰস্তুত হৈ গৈছে। আৰু এটা নতুন ভিডিঅ'লৈ অতি সোনকালে আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ। ধন্যবাদ।